তো বহুত বহুত ধন্যবাদ দিলোঁ ইয়াক এই বাৰ্থডেৰ সময়ত আমাৰ ঘৰত অহাৰ কাৰণে। হে চাল্লা ডিম্পু দাই সেই বিখ্যাত দাওখনেৰে কেকটো কাটিলে বে চাওক না। একদম মানে লেতেৰা হৈ গ'লো। ডিম্পু দা কেনেকুৱা লাগিছে? মজা একদম মজা মজা। তো ওকে গাইছ, এইটো একদম এটা ধামাকাৰাৰ ভিডিঅ' হ'ব কাৰণ আমি গৈ আছোঁ ডিম্পুদাৰ ঘৰলৈ আৰু আজি 6 আগষ্ট ডিম্পুদাৰ বাৰ্থডে। কিন্তু আজি বাৰু মোৰ ভিডিঅ'টো অলপ আপলোড কৰাত পলম হ'ল, তো কোনো কথা নাই দিয়ক, চলি যাব। তো এতিয়া ডিম্পুদাৰ ঘৰলৈ যাওঁ আৰু জন্মদিনৰ চেলিব্ৰেট কৰোঁ ডিম্পুদাৰ লগত। তো বলক লেটছ গ'। আপোনালোকক মই ৰিকুৱেষ্ট কৰি কৈছোঁ যে এই ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰিব, শেষলৈকে চাই থাকক, ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব। তো মই এই বিষ্ণু মন্দিৰটোৰ কাষেৰে সোমাই গৈ পিনে পালোৱেই দিয়ক, এইটোৱে হৈছে ডিম্পুদাৰ ঘৰ। এতিয়া যাওঁ আমি ভিতৰলৈ ঘৰৰ। অ'কে গাইছ, আমি ফাইনেলি আহি পালোঁ ডিম্পুদাৰ ঘৰ। এইটো হৈছে ডিম্পুদাৰ ঘৰ আৰু ডিম্পুদাৰ গাড়ীখন অকণমান দেখুৱাই দিছোঁ আপোনালোকক। এইখন হৈছে ডিম্পুদাৰ গাড়ী, সিদিনা যে লৈছিলে এইখন। তো এতিয়া আমি ভিতৰলৈকে যাম, ডিম্পুদা ৰখি আছে। এতিয়া ভিতৰলৈকে আহিলোঁ আমি। তো এখেই হৈছে ডিম্পুদাৰ মা। ফাইনেলি ডিম্পুদাৰ ঘৰ আহি পালোঁ আমি। তো এতিয়া ডিম্পুদাই কেক কাটিব। বলক বলক, মোৰ লগত আপোনালোকো বলক, জলদি বলক। আৰু কোনোবা এটা বাবা আছিল দে ডিম্পুদা কাটা তোমাৰ বিখ্যাত দাওখনেৰে কেকটো কাটা। হে চাল্লা ডিম্পুদাই সেই বিখ্যাত দাওখনেৰে কেকটো কাটিলে বে চাওক না। একদম মানে লেতেৰা হৈ গ'লো। ডিম্পুদা কেনেকুৱা লাগিছে? মজা একদম মজা মজা। ডিম্পুদা, তোমাৰ বাবে এটা গিফ্ট আনিছিলোঁ বাৰ্থডে তোমাৰ আজি। ধন্যবাদ ধন্যবাদ। থেংক ইউ। তো এয়া ডিম্পুদাই আমাক ৰুটি, চাহ, গল্লা, কেক, ভুজে বহুত বস্তু দিছে দিয়ক। মোৰ লোভ লাগি গ'ল, খাওঁ এতিয়া আপোনালোকক এৰি পিনে। চাওক, মই আপোনালোকৰ লগত অলপমান ধেমালি কৰি আছোঁ হা, আপোনালোকে বেয়া নাপাব। তো এইটো হৈছে ডিম্পুদা। আৰু এয়া ডিম্পুদাৰ ঘৰৰ বস্তুবোৰ চাওকচোন, কি ধুনীয়াকৈ সজাই ৰাখিছে, মানে একদম আল্টিমেট, মানে বঢ়িয়াকৈ সজাই ৰাখিছে। চাওকচোন, এইবোৰ আগৰ কেমেৰা আৰু এইবোৰ ইউটিউবৰ কিবা মানে চিম্বল কোনোবাই বনাই দিছিল চাগে, গিফ্ট দিছিল, আৰু এই বিভিন্ন ধৰণৰ বস্তু আছে। আৰু ল'ৰাজনৰ কিবা হোৱাটছআপ নেকি শেষ হৈছে, ডিম্পুদাই চাই আছে। ওকে গাইছ, এইটো হৈছে ডিম্পুদাৰ আইপেড। এইটো হৈছে ডিম্পুদাৰ আইপেড আৰু এইডাল হৈছে গৰিলা পট। এইডালেৰে কেতিয়াবা কেতিয়াবা ভিডিঅ' বনাই ডিম্পুদাই। আৰু এইখন হৈছে চিলভাৰ প্লে বটন, য'ত এইখন চাৰ্টিফিকেট, আৰু এইখন চিলভাৰ প্লে বটন, য'ত এইখন চাৰ্টিফিকেট। আৰু ইয়াৰ দাদা আছে ডিম্পুদাৰ জন্মদিন। এই মহন্ত, এইটো মহন্ত আপোনালোকে নামটো ডিম্পুদাৰ ভিডিঅ'ত শুনি থাকে বহুত। আৰু এইটো মিনাল দা চাগে, মিনময় দা, চৰি মিনময় দা। মানে নামকেইটা একে মানে প্ৰব্লেম হৈছে। আৰু ডিম্পুদাৰ লগত মৃণাল দা, মহন্ত আৰু মিন্ময় দা এনেকৈ কেইজন মানে ডিম্পুদাক এখন ফটো গিফ্ট দিলে। আৰু ডিম্পুদাৰ ঘৰত থকা সকলোতকৈ ভাল লগা বস্তুটো হ'ল এলেক্সা। ই মানে এইটো গুগলৰ লগত কানেক্ট হৈ থাকে, যি সুধিও মানে তাকে উত্তৰটো দি দিয়ে। তো মানে এইটো ভাল লাগে। আৰু এলেক্সাই আমাৰ ভইচটো নুশুনে, ডিম্পুদাৰ ভইচটোহে শুনে। আমাৰ ভইচটো মানে এই বুজি নাপায় এলেক্সাই, ডিম্পুদাৰ ভইচটোহে বুজি পায়। তো ইজন হৈছে ডিম্পুদাৰ দেউতা। আপোনালোকৰ যে এতিয়া ডিম্পুদা মানে এজন যে সফল ইউটিউবাৰ, আপুনি মানে মনত এটা কেনেকুৱা ফিল কৰে আৰু সেইটো? এইটো প্ৰথম আৰম্ভণিতো মই মানে ভয় খাইছিলোঁ, ভয় কৰিছিলোঁ। কিন্তু লাহে 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 যেতিয়া সেই ডেভেলপমেণ্ট হ'ল, গতিকে মই এইটো হাক দিয়া নাই। এইটো মই ভালে কৰি থাকিব দিছে, কিন্তু সদায় মানে ভালটো কৰিব লাগে। মই বিৰোধিতা সেইটো কৰিব নালাগে, ভাল কৰি যোৱা, চবৰ লগতে মিলি থাকিব লাগিব। এই ইউটিউবৰ বিভাগটো ভাল যে কোনোবাই আজি ভালকৈ ক'ব, আজি কোনোবাই বেয়াকৈ ক'ব। গতিকে সেইবিলাখন যাতে মানে মোক আজি বেয়াকৈ কৰিছে, মই এইটো আশা এৰিছোঁ, মোক আজি বেয়া কৰিছে, তাৰ কাৰণে মই বেলেগকৈ কৰি দিম, বেয়া কৰিম, সেইটো কৰিব নালাগে। মানে প্ৰথম অৱস্থাত আপোনাৰ অলপ ভয় লাগিছিল, যেতিয়া মানে অলপমান মই ভয় লাগিছিলে, তাক মই গালি চালি পাৰিছিলোঁ। তাৰপিছত যেতিয়া মানে ডেভেলপ হ'ল, তেতিয়া মানে আপোনাৰ অলপ ভাল লাগিল আৰু ভাল লাগিল, কাৰণ দুই চাৰিটা মানুহ চিনাকি হ'ল। সদায় কিন্তু মই ইউটিউবাৰ ডিম্পুবোৰে বুলি দেউতাক বুলি মই কোৱা নাই, প্ৰত্যেকটো অসমৰ আগবাঢ়ি গ'লে হওক, কিন্তু সদায় ভালটো কৰিব, ভালটো কৰিব। মোৰ তোমাৰ ভিডিঅ'টো আজি কোনোবাই বেয়া পাইছে, গতিকে সেই গালি চালি পাইছে যে পাই থাকিব, সেইখিনি আমাৰ কৈ পেলাই মই সামৰিছোঁ। তো এইটো হৈছে ডিম্পুদাৰ ড্ৰয়িং ৰুম, আৰু এইফালে আছে ডিম্পুদাৰ কিটচেন ৰুম। মই অকণমান দেখুৱাই দিছোঁ।
তো খুৰী বেয়া নাপাব কিটচেন ৰুমৰ লগত আহিলোঁ এইটো হৈছে ডিম্পুদাৰ কিটচেন ৰুম আৰু এইফালেৰে বাৰীফালে যায় চাগে তো এইটো হৈছে পুখুৰী এইটো আপোনালোকৰ হয়নে পুখুৰীটো মানে কাষৰ মানুহ ঘৰৰ আৰু তো এইটোৱে আছিল ডিম্পুদাহঁতৰ পাকঘৰ আৰু মই ডিম্পুদাৰ লগত কথা পাতি আছোঁ কিছুমান শেষলৈকে চাই থাকক ভিডিঅ'টো তো এইফালেৰে ডিম্পুদাৰ ঘৰলৈকে এইফালেৰে সোমাব পাৰিলে এতিয়া ডিম্পুদাই ভিডিঅ' বনাই আছে তাত তো ভিডিঅ'খিনি বনাই লওক তাৰপিছত ডিম্পুদাৰ লগত ভালকৈ কথা পাতিম তো খুৰী এজনীয়ে ডিম্পুদাৰ বাবে এটা ভাল বস্তু আনিছে যিহেতু ডিম্পুদাৰ জন্মদিন ডিম্পুদাৰ বাবে এটা কবিতা লিখি আনিছে এইখন দেখিছেনে তাত এটা কবিতা লিখি আনিছে তো কবিতাটো মই অলপ আপোনালোকক শুনাই দিছোঁ গোটাই বাৰু শুনাই দিব নোৱাৰিম কাৰণ গোটাই শুনাব গ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব তো শুনক কবিতাটোৰ নাম হৈছে নলবাৰীৰ গৌৰৱ ডিম্পু বৰুৱা তোমাৰ নাম তুমি হ'লা নলবাৰীৰ সুসন্তান অসমৰ চুকে গুণে মাথো আজি বাজি থাকে তোমাৰ এই জনপ্ৰিয়তাৰ গুণগান আমি সকলোৱে জানো তোমাৰ কষ্টৰ সীমা নাই সীমাহীন কষ্ট খোৱা উপান কৰি তুমি গৈ আছা আগুৱাই তো এনেকৈ আৰু খুৰীজনে কবিতা মাতি আছে তো মোক ক্ষমা কৰি দিব আপোনালোকক কবিতাটো মই গোটাই শুনাব নোৱাৰিম বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টো তো বহুত বহুত ধন্যবাদ দিলোঁ ইয়াক এই বাৰ্থডেৰ সময়ত আমাৰ ঘৰত অহাৰ কাৰণে আৰু আপোনালোকে এই যিটো চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিয়ক কাৰণ শুৱালকুছিত ধুনীয়া ধুনীয়া পাট মুগাৰ কাপোৰৰ লগতে বিভিন্ন কাপোৰ দেখা পাব আৰু আপোনালোকৰ যেতিয়া বিয়া হ'ব মানে আপোনালোকে যেতিয়া বিয়া পতাৰ কাৰণে সাজু হ'ব ইহঁত দুটাৰ ঘৰত গৈ পিনে পাট মুগাৰ কাপোৰৰ কাৰণে আপোনালোকে যোগাযোগ কৰিব পাৰিব কাৰণ পাট মুগাৰ কাপোৰটো মেইন হয় স্পেচিয়েলি মুগাৰ কাপোৰ কাৰণ কালি মই গৈছিলোঁ মুগাৰ এটা সেই আৰু চাবলৈ একযোৰ মুগাৰ কাপোৰৰ দাম 2.5 লাখ টকা কৈছে মোৰ ভিডিঅ'টোত আপোনালোকে দেখা পাব অৰিজিনেল মুগা যিটো 100% পিয়'ৰ মুগা আৰু আপোনালোকে যদি মুগাৰ কথা নাজানে মই কৈ দিওঁ মুগা হৈছে এই পৃথিৱীৰ সকলোতকৈ দামী চিল্ক দ্য মষ্ট এক্সপেঞ্চিভ চিল্ক ইন দ্য ৱৰ্ল্ড মুগা আৰু সেই মুগা অনলি অসমতে হয় বাহিৰত ক'তোই নহয় বহুতে চেষ্টা কৰিলে বাহিৰত মানে মুগা এই কৰিবলৈ কিন্তু নহয় পৃথিৱীৰ সকলোতকৈ দামী চিল্ক যদি একযোৰ মুগা কাপোৰ আপুনি জীৱনত ভালকৈ ল'ব পাৰে পুৰা পিয়'ৰ মুগা কাপোৰ গোটেই আপোনাৰ এই ল'ৰা ছোৱালীলৈকে থাকি যাব তো সেই মুগাৰে ঠাইৰ মানুহ এইবিলাক তো বহুত বহুত ধন্যবাদ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক ইয়াৰ থেংক ইউ ডিম্পুদাৰ ঘৰৰ পৰা এটা 360 ভিউ চাই লওক তো ইয়াত ডিম্পুদাৰ লগত যে মিনেলদাৰ ভিডিঅ' আপোনালোকে চাই থাকে এইটো হৈছে মিনেলদা আজি লগ পালোঁ ডিম্পুদাৰ বাৰ্থডেত অহাৰ বাবে লগ পাই খুব ভাল লাগিল আৰু মিনেলদাৰ চেনেলৰ লিংকটো ডেছক্ৰিপশ্যনত মই দি দিছোঁ তো আপোনালোকে চাব পাৰে বঢ়িয়া বঢ়িয়া ভিডিঅ' বনাই চলাব জানেনে ডিম্পুদা ভালকৈ নাজানো তো ডিম্পুদাৰ গাড়ীখন যে এদিনা খুন্দা লাগিছিল এইখিনি স্ক্ৰেচ পৰিছিল যে এমাহমান পিছতহে ভাল কৰিব বোলে এতিয়া ভাল নকৰে তো ডিম্পুদাৰ ঘৰত গধূলি নাৰায়ণ পূজা আছে জন্মদিনৰ বাবে এতিয়া অকণমান বজাৰ কৰিব যাব আমাকো লগ ধৰিছিল কিন্তু যাব নোৱাৰিম ঘৰলৈ যাব লাগিব যিহেতু সান্ধ্য আইন আছে দেৰি হ'ব শুৱালকুছিলৈকে যাব লাগিব নেতেহ'লে পুলিচে মানে পূৰা দি দিব 6টাৰ পিছত যদি ৰাস্তাত দেখা পায় ৰ'বক ভিডিঅ'টো শেষ হোৱা নাই আৰু অলপ আছে চাই থাকক শেষলৈকে মিনেলদা বাই বাই দিলোঁ বাই বাই দিয়া লগ পাম মিন্ময় দাকো বাই বাই দিলোঁ বাই বাই আৰু খুৰা আহিছোঁ পিছত লগ পাম আৰু বাই বাই পিছত লগ পাম পিছত তো ডিম্পু বৰুৱাহঁতৰ কাষতে মাধুৰ্য বৰুৱা নামৰ এজন ল'ৰা আছে মোক বহুত মাতি থাকে সি ৰিকুৱেষ্ট কৰি কিন্তু মই আহিব পৰা নাছিলোঁ সিয়াৰ ঘৰত যিহেতু আহিলোঁ ডিম্পুদাৰ ঘৰত গতিকে তাৰ ঘৰতো মই এবাৰ সোমাই যাওঁ ৰ'বক সিয়াৰো এটা ইউটিউব চেনেল আছে তো ইয়াত ডিম্পুদাহঁতৰ কাষতে ঘৰ মাধুৰ্য বৰুৱা এওঁ বঢ়িয়া ভিডিঅ' বনাই একদম ইনফৰ্মেটিভ মানে সেই ভিডিঅ' দি থাকে ডেছক্ৰিপশ্যনত লিংক দিছোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু দাদা বোলে কিবা কৈ দিব অলপ হেল্ল' গাইজ মই মাধুৰ্য আপোনালোকে যদি জুবিনৰ ভিডিঅ'বিলাক চাই ই মেইনলি ভ্লগ ভিডিঅ' বনায় এটা বস্তু আপোনালোকে লক্ষ্য কৰিব যে ই ধৰক চাইকেলখন লৈ পিনে ভিডিঅ'টো বনাব গৈছে আপোনালোকে এটা বস্তু চাব যে যেন আপোনাৰ এনেকুৱা ফিল হ'ব যেন আপুনিও ইয়াৰ লগত একেলগে গৈছে এই ফিলটো দিবলৈকে মানে ই ট্ৰাই কৰে আৰু সেইকাৰণে ইয়াৰ ভিডিঅ'বিলাক বহুত ইণ্টাৰেষ্টিং মই প্ৰতিটো ভিডিঅ' চাওঁ আৰু আপোনালোকেও চাব আৰু মাধুৰ্যদাৰ ভিডিঅ' চাব লিংক ডেছক্ৰিপশ্যনত আছে বঢ়িয়া ভিডিঅ' বনাই তো এইটো মাধুৰ্যদাৰ ঘৰ নলবাৰীত ডিম্পুদাহঁতৰ কাষতে একদম আহিব কেতিয়াবা আহিলে আহিব পাৰে মই লিংক ডেছক্ৰিপশ্যনত দি দিছোঁ আৰু এইটো হৈছে ঘৰ কি মৰম লগা মানে পৰিৱেশটো বহুত ভাল পৰিৱেশ তো ভাল লাগিল আহি পিনে থেংক ইউ তো এতিয়া ভিডিঅ'টো আজি এইখিনিতে সমাপ্ত কৰিলোঁ তো যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব তো আজিলৈ ইমানে বাই বাই